মানৱ দানৱ কথা আসিফ ৰহমান আবৃত্তি দিগন্ত বৰা। অহংকাৰী ঘৃণা উপজোৱা মানৱ দানৱ, পাৰ যদি শান্তি প্ৰতিষ্ঠা কৰ, সমতা সমভাৱে ল। ভৰ জোৱান ডেকা ল'ৰা, দুখীয়া মধ্যবিত্তৰ চকুলো শুকাইছে, কিদৰে পুঁজি মাই। পিতৃ মাতৃৰ দুচকু তহঁতে কি বুজিবি। অত্যাচাৰী ৰাৱণৰো যে বিনাশ হ'ল পাহৰিছ কিয়? পংগু কৰিছ দেশ মনৰ ধনী নহয়, তহঁত কাগজ পাতৰ সময়ৰ শেষত ঘটিবিনো কি? ক্ষমতাত ব্যাকুল দুখীয়ালৈ মেলিছ হুল, ক্ষমতাই যে হাৰ মানিব বৃদ্ধতাৰ কবলত পৰি পাহৰিছ কিয়? আনৰ সহায় অবিহনে খোজ দিবি ক'ত সেইদিনা? ৰণৰ তেজী ঘোঁৰা মাটিত বাগৰিলে দুনাই মাৰিব নোৱাৰে লৰ। অহংকাৰী ঘৃণা উপজোৱা মানৱ দানৱ, পাৰ যদি শান্তি প্ৰতিষ্ঠা কৰ,